নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে। আৰু আজি এযোৰ খুব ধুনীয়া পাটৰ কাপোৰ চিলাই সম্পূৰ্ণ কৰিছোঁ মই। এয়া দেখিছেনে, আপোনালোকক দেখাবলৈ লৈছোঁ। দহিবিলাক এনেকৈ দিছোঁ, যিহেতু ফুলটোৰ ৰঙৰ লগত মিলাই। এই ফুলৰ সূতাটো কিন্তু মুগা সূতা দেই। তাৰপিছতে এনেকৈ 3টা ৰঙৰ মিক্স কৰি দহিটো গাঁঠি দিছোঁ। আৰু চাওকচোন চাদৰখনৰ এইটো আগটো আৰু এইটো মাজত এনেকুৱা ধৰণৰ ধুনীয়াকৈ এখিলা পাটৰ ডিজাইন আছে। তাৰপিছতে এইটো ছাইড পাৰি দেখিছেনে, কাপোৰযোৰ বহুত বেছি ধুনীয়া লাগিছে। তাৰপিছতে আপোনালোকক মই মেখেলাখন দেখাম ৰ'ব দেই। আৰু এইখন হ'ল মেখেলাখন। চাওকচোন মেখেলাখন গোটেইখন ইমান ডাঙৰকৈ ফুল আছে দেখিছেনে। মেখেলাখনত ডাঙৰকৈ এনেকৈ ফুল আছে, ওপৰলৈ কিন্তু সৰু সৰু বুটা নাই দেই। তাৰপিছতে এইটো ব্লাউজৰ পিচটো, এইটো ব্লাউজটো চিলাইও সম্পূৰ্ণ কৰিলোঁ। আৰু কাপোৰযোৰ আপোনালোকে কেনেকুৱা লাগিছে জনাব দেই।